নমস্কাৰ, মই অমৰজ্যোতি বৰ্মন প্ৰথমে আপোনালোকক স্বাগতম জনাইছো অন্যতম ভিডিঅ'লৈ। আজি বহু দিনৰ মূৰত পুনৰ এটা ভিডিঅ' লৈছো আপোনালোকৰ কাৰণে। এইকেইদিন একেবাৰে আপোনালোকে বেয়া নাপাব যে এইকেইদিন আমাৰ একেবাৰে সময় হোৱা নাই। মানে কলেজৰ পৰা আমাৰ যিবিলাক এছাইনমেণ্ট দিছে ৰাতি 2-3টা বাজি যায়, আৰু সেইটো হৈয়ে তাৰে উপৰিও আমি নেক্সট দিনা আমি যাই সেইবিলাক ৰিপ্ৰেজেণ্ট কৰিব লাগে। তো মোৰ লগ বন্ধুবিলাকৰো একেই দশা, তেওঁলোকেও পৰা নাই। আৰু ভাবিলো আজি যিহেতু আমাৰ এটা প্ৰতিজন ভাৰতীয়ৰ বাবে এটা গৌৰৱান্বিত এটা দিন, আৰু আপোনালোকৰ কাৰেণ্ট এফেয়াৰতো এইটো দিনৰ কথা অকণমান আহিব, তাৰ বাবে ভাবিছোঁ অকণমান থুলমূলকৈ বুজাই দিওঁ। এইটো মানে কি, মানে আজি আমাৰ দিনটো কি হৈছে, আজি আমাৰ হৈছে নেশ্যনেল স্পেচ ডে, ৰাষ্ট্ৰীয় মহাকাশ দিৱস, হয়নে? আমি ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমি কিয় পালন কৰোঁ বা ভাৰতৰ বাবে কিয় গৌৰৱান্বিত এটা দিন, সেইখিনি আজি আলোচনা কৰিম, বুজি পাইছে? তো আপোনালোকৰ এটা ডেটৰ কথা আপোনালোকে গম পায় নে নাপায়? মই লিখি দিছোঁ আৰু চাওক, 23 আগষ্ট। এইটো ডেট আপোনালোকে চিনাকি যেন লাগিছে নে আপোনালোকৰ? এইটো ডেটৰ দিনাই আমাৰ ভাৰতে মানে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা সতীশ ধাৱন স্পেচ যিটো কেন্দ্ৰ আছে, সেই কেন্দ্ৰৰ পৰা এখন চন্দ্ৰয়ান-3 নামৰ এখন মহাকাশযান পঠাইছিল। আৰু মহাকাশযান পঠোৱা ডেটটো আছিল 14 জুলাই। মহাকাশযানখন পঠাইছিল 14 জুলাই। প্ৰায় 1.5 মাহৰ পিছত চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতবৰ্ষই প্ৰথমখন এখন দেশ হিচাপে পৰিচালনা হৈছিল। মানে প্ৰথমখন দেশ যিয়ে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছে। তাতে যিটো লেণ্ডাৰ আছে, আপোনালোকৰ লেণ্ডাৰৰ কথাও আপোনালোকক সুধিব পাৰে কুৱেশ্যনত। লেণ্ডাৰখনৰ নাম কি? লেণ্ডাৰখনৰ নাম হৈছে বিক্ৰম, আৰু যিটো ৰভাৰ আছে, ৰভাৰৰ নাম হৈছে প্ৰজ্ঞান। আপোনালোকে 2023 চনতো গমেই পাইছে চন্দ্ৰয়ান-3টো নাম শুনি আছে, হয়তো এতিয়ালৈকে আপোনালোকৰ পাহৰি গৈছে চাগে। তো মনত পেলাবৰ কাৰণে মই আকৌ কৈছোঁ, আৰু যিহেতু আজি তো ডেটটো 23 আগষ্টয়ে হয়, তো আপোনালোকৰ কুৱেশ্যনত এইবাৰ কুৱেশ্যন পেপাৰখনত অহাৰ যথেষ্টখিনি চান্স আছে। সেইবাবে আজি এইটো টপিক আমি অকণমান থুলমূলকৈ জানিম। মানে কি হয়, চন্দ্ৰত অভিযান কিয় চলাইছিল, চন্দ্ৰয়ান-1 কি, চন্দ্ৰয়ান-2 কি, চন্দ্ৰয়ান-3 কি, সেইখিনি কথা আমি আলোচনা কৰিম, বুজি পাইছে? চাওক, মই আপোনালোকক অলপ আগতে কৈছিলোঁ যে ভাৰতবৰ্ষ এনে এখন দেশ য'ত পৃথিৱীৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰা প্ৰথমখন দেশ, হয়নে? ইয়াৰ উপৰিও ভাৰতৰ বাহিৰেও কিছুমান দেশেও চন্দ্ৰক লৈ অভিযান চলাইছে। সেইখিনি বিষয়ে অকণমান চাওঁ কি হয়। প্ৰথমতে আমাৰ লিষ্টত আছে USA, মানে ইউনাইটেড ষ্টেট অফ আমেৰিকা, হয়নে? দ্বিতীয়তে আছে ৰাছিয়া, তৃতীয়তে আছে চাইনা, আৰু 4 নম্বৰত আছে আমাৰ ইণ্ডিয়া। এই 4খন দেশে চন্দ্ৰক লৈ অভিযান চলাইছিল, বুজি পাইছে? তো প্ৰথমটো আপোনালোকে গমেই পায় যে আমাৰ চন্দ্ৰত খোজ দিয়া প্ৰথমজন মানুহ হৈছে, সেইটো হৈছে নীল আৰ্মষ্ট্ৰং। আৰু তেওঁ ক'ৰ হয়? তেওঁ হৈছে আমেৰিকাৰ। আমেৰিকাই হৈছে চন্দ্ৰত পঠাইছিল মানুহ, প্ৰথমবাৰৰ কাৰণে মানুহ পঠাইছিল। কাক পঠাইছিল? নীল আৰ্মষ্ট্ৰং। আৰু 2 নম্বৰতে আমি যেতিয়া চাবলৈ যাওঁ ৰাছিয়াই কি কৰিছিল? ৰাছিয়াই পঠাইছিল ছেটেলাইট। মানে ছেটেলাইট মানে আপোনালোকে জানে যে উপগ্ৰহ পঠাইছিল ৰাছিয়াই প্ৰথমবাৰৰ বাবে। মানে আমেৰিকাইতো মানুহ পঠাইছিল, তাৰে আগতে যদি আমাক সোধে চন্দ্ৰত ছেটেলাইট পঠোৱা প্ৰথমখন দেশ কোনখন, সেইটো হৈছে ৰাছিয়া। আমেৰিকাৰ আগত তাৰমানে ৰাছিয়া প্ৰথমতে অভিযান চলাইছিল, তাৰপিছতে আমেৰিকা আহি গ'ল, বুজি পাইছে? 3 নম্বৰ আছে চাইনাই কি কৰিছিল? চাইনাই 4 ৰিজনত তেওঁলোকে ৰিচাৰ্চ কৰিছিল, মানে তেওঁলোকে মহাকাশযান পঠাইছিল। 4 ৰিজন মানে কেনেকুৱা, মই আপোনালোকক কৈ দিছোঁ। ধৰি লওক এইখন এখন পৃথিৱী, আৰু এইটো হৈছে চন্দ্ৰ। আমাৰ পৃথিৱীৰ উপগ্ৰহ আপোনালোকে গম পাই নাপায়? পৃথিৱীৰ উপগ্ৰহ বোলে কাক কোৱা হয়? চন্দ্ৰক কোৱা হয়, বুজি পাইছে?
তো ইয়াৰ আমি পৃথিৱীৰ পৰা আমি চন্দ্ৰৰ এইফালটোহে দেখা পাওঁ, এইফালটোহে আমি দেখা পাওঁ, কিন্তু এইফালটো আমি দেখা নাপাওঁ। তাৰ বাবে চাইনাই কি কৰিছে, ইয়াত ৰিচাৰ্চ কৰা আৰম্ভ কৰিলে, মানে ইয়াত তেওঁলোকে পঠাইছে। এইটো হৈছে 4th ৰিজন, ইয়াকে কোৱা হয় 4th ৰিজন, বুজি পালে? তো ইণ্ডিয়াৰ কথা লৈ হওঁ, এতিয়া ইণ্ডিয়াই কি কৰিলেনো? ইণ্ডিয়াই আমাৰ এতিয়ালৈকে 3বাৰলৈকে অভিযান চলাইছে। প্ৰথম চন্দ্ৰয়ান, চন্দ্ৰয়ান 1 2009 চনত পঠাইছিল, য'ত তেওঁলোকে অৰবিট পঠাইছিল, বুজি পাইছেনে? অৰবিট কি? অৰবিটৰ কাম কি হৈছে, চন্দ্ৰ পৰিভ্ৰমণ কৰি চন্দ্ৰৰ যিবিলাক ডাটা আছে, এই ডাটাবোৰৰ ফটোৰ মাধ্যমেৰে ক্লিক কৰি আমাৰ পৃথিৱীলৈ ট্ৰেন্সফাৰ কৰিছে, বুজি পাইছে? তো 2009 চনত যেতিয়া আমাৰ চন্দ্ৰয়ান 1 আমাৰ সফলভাৱে সক্ষম হৈছিল, মিছন মানে ছাকচেছ হৈছিল, তেতিয়া এই অৰবিটৰ পৰা কিছুমান তথ্য পোৱা গৈছিল। সেই অৰবিটৰ পৰা তথ্য কি পাইছিল, মানে পানীৰ কিছুমান চন্দ্ৰত মলিকুলবিলাক দেখা পাইছিল। সেইবিলাক দেখা পাই বা হাইড্ৰক্সাইড কিছুমান পাইছিল, সেইবিলাক দেখা পাই আমাৰ পৃথিৱীত যিহেতু ট্ৰেন্সফাৰ কৰি দিলে ডাটাখিনি, এই ডাটাখিনি ট্ৰেন্সফাৰ কৰি দিয়াৰ পিছত কি হ'ল, আমাৰ ইণ্ডিয়াৰ তৰফৰ পৰা অকণমান ইচ্ছুক এটা বাঢ়িল যে 2 নম্বৰ ষ্টেপটো আমি কি কৰিম। 2 নম্বৰ ষ্টেপটো আমি চাউথ পোল চাইডে, মানে দক্ষিণ মেৰু পাৰে লেণ্ডিং কৰা কথা তেওঁলোকে ভাবিলে। আৰু ভাবাৰ পিছত তেওঁলোকে কি কৰিলে, 2019 চনত 2 নম্বৰ মহাকাশযান এখনৰ নাম দিলে, যাৰ নাম হৈছে চন্দ্ৰয়ান 2। চন্দ্ৰয়ান 2 কিন্তু খুব দুঃখিত ভাৰতবৰ্ষৰ বাবে, কাৰণ এই চন্দ্ৰয়ান 2 মিছন ইমান সফল নহ'ল। মানে কি, আমাৰ লঞ্চটো ঠিকেই হৈছিল, মানে শ্ৰী হৰিকটাৰ সতীশ ধাৱন স্পেচ কেন্দ্ৰৰ পৰা লঞ্চটো ঠিকেই হৈছিল, কিন্তু যেতিয়া চন্দ্ৰত আমাৰ দক্ষিণ মেৰু ভাগে অৱতৰণ কৰিছিল, সেই অৱতৰণ কৰাত ছফ্ট লেণ্ডিং এটা কথা আছে, ছফ্ট লেণ্ডিং মানে কি, একদম ধুনীয়াকৈ লেণ্ড কৰা। কিন্তু এই ক্ষেত্ৰত চন্দ্ৰয়ান 2 ভাল এটা প্ৰদৰ্শন দেখাবলৈ নোৱাৰিলে। মানে ৰকেটৰ স্পীডটো আপোনালোকে গমেই পায়, হয় নে নহয়? এখন দ্ৰুতবেগী ধৰি লওক এখন দ্ৰুতবেগী যান বাহন এখন, হয় নে নহয়, দ্ৰুতবেগী এখন কাৰ একদম স্পীডত আহি যদি এনেকৈ খুন্দা মাৰে, তেতিয়াহ'লে কি হ'ব, ছিন্ন বিচ্ছিন্ন হৈ যাব। ঠিক তেনেদৰে চন্দ্ৰয়ান 2ৰ লগতো সেই একে ঘটনা ঘটিছিল। বহুত স্পীডত আহি চন্দ্ৰত যেতিয়া একদম খুন্দা মাৰিছিল, তো ছিন্ন বিচ্ছিন্ন হৈ পৰিছিল, বুজি পাইছে? আৰু তথাপিও আমাৰ জানে ভাৰতবৰ্ষৰ মানুহবিলাক সহজে হাৰ নামানে। তেওঁলোকে আৰু কি কৰে, আৰু এটা নতুনকৈ ডেট এটা লঞ্চ কৰিলে 2023 চনত 23 আগষ্ট তাৰিখে চন্দ্ৰয়ান 3 নামৰ এখন মহাকাশযান আমাৰ পঠাবলৈ চেষ্টা কৰিলে। আৰু এই মিছনটো একেবাৰে ছাকচেছফুল হ'ল। আৰু এনেকুৱাকৈ ছাকচেছফুল হ'ল, য'ত পৃথিৱীৰ ভিতৰত প্ৰথমখন দেশ হিচাপে পৰিচালনা এটা হ'ল। মানে ভাৰতে একমাত্ৰ এখন দেশ, যিখন দেশে চাউথ পোল ফালে, চন্দ্ৰৰ চাউথ পোল ফালে অৱতৰণ কৰিছিল। চাউথ পোলটো আপোনালোকে গম পাই নাপায়, মই এবাৰ দেখুৱাই দি আছোঁ। ধৰি লওক এইটো এটা চন্দ্ৰ, হয় নে নহয়? ইয়াক যদি আমি দিশ হিচাপে নিৰ্ণয় কৰোঁ, তেতিয়াহ'লে আমি এনেকৈ কৰি দিওঁ। এইটো ইষ্ট, মানে এইটো পূব, এইটো ৱেষ্ট মানে পশ্চিম, এইটো নৰ্থ মানে উত্তৰ, এইটো চাউথ মানে দক্ষিণ। আৰু দক্ষিণ মেৰুৰ কথা কোৱা হৈছে, মানে দক্ষিণ মেৰু এইখিনি। চন্দ্ৰক যিটো আমাৰ চন্দ্ৰয়ান 3 য'ত লেণ্ড কৰিছিলে, এইখিনি জেগাত লেণ্ড কৰিছিল, বুজি পাইছে? আৰু চন্দ্ৰয়ান 3ৰ যিটো মই আপোনালোকক কৈছোঁ না কোৱা নাই, মই পাহৰি গ'লোঁ বাৰু। লেণ্ডাৰটোৰ নাম হৈছে বিক্ৰম আৰু ৰভাৰটোৰ নাম হৈছে প্ৰজ্ঞান। মনত ৰাখিব, এই দুটা নাম আহি যাব পাৰে আপোনালোকৰ। কোন তাৰিখে পঠাইছিল সেইটো আপোনালোক যদি কয়, আমাৰ 23 আগষ্ট তাৰিখে অৱতৰণ কৰিছিল, মানে চন্দ্ৰত
ভৰি দিছিল সেই মহাকাশযানখনে বাকি আমাৰ ইণ্ডিয়াৰ পৰা কেতিয়া লঞ্চ কৰিছিল বুলি যদি সুধে আপোনাক কেতিয়া সতীশ ধাৱন মানে ক'ত আছে এইটো অন্ধ্ৰপ্ৰদেশত আছে অন্ধ্ৰপ্ৰদেশৰ ক'ত সতীশ ধাৱন যিটো স্পেচ কেন্দ্ৰ আছে তাৰ পৰা আমাৰ শ্ৰীহৰিকোটাৰ পৰা মানে পঠাইছিল বুজি পাইছে হেতু হৈছিল 14 জুলাই এই দুটা ডেট একেবাৰে মনত ৰাখিব আৰু প্ৰজ্ঞান আৰু বিক্ৰম সেই দুটা কথা আপোনালোকে মনত ৰাখিব বুজি পাইছে বাকি এই যেতিয়া এই 23 আগষ্ট তাৰিখে যেতিয়া বৃহৎ সাফল্য হৈছিল ভাৰতৰ বাবে জয় ময়ময় এটা পৰিৱেশ এটা সৃষ্টি হৈছিল তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতে কি কৰিলে তেখেতে এটা ঘোষণা কৰিলে যে 23 আগষ্ট তাৰিখে ভাৰতবৰ্ষই প্ৰতি বছৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰাৰ কথা তেওঁ ঘোষণা কৰিলে আৰু আজি যেহেতু আজি প্ৰথম 2023 ৰ পিছত 2024 ৰ প্ৰথম 23 আগষ্ট এই আগষ্টৰ বাবে আজি আমাৰ কি হৈছে নেশ্যনেল স্পেচ তো এক্সাম পাৰ্সপেক্টিভৰ লগত জড়িত এইখিনি কোৱেশ্চনে আপোনালোকক সুধিব ডেট কথা সুধিব বা ইয়াৰ কাৰণ কি চন্দ্ৰয়ান 3 ৰ কাৰণ কি চন্দ্ৰয়ান 3 ৰ কাৰণ যদি আপোনালোকক সুধে তেতিয়া হলে আপোনালোকে চন্দ্ৰ যেহেতু পানীৰ মলিকুল পাইছিল তেতিয়া যেতিয়া চন্দ্ৰয়ান 1 খন সাকসেস হৈছিল তেতিয়া আমাৰ যেটো স্পেচ মিশন আছে আমাৰ যেটো ইছৰো আছে ইছৰোৰ আপোনালোকক ফুল মিনিং সুধিব পাৰে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন ইছৰো এটো মনত ৰাখিব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গানাইজেশ্যন এটো কথা আপোনালোকক সুধিব পাৰে ফুল ফৰ্মটো আপোনালোকে এটো টিক মাৰ্ক কৰি দিব বুজি পাইছে তো আমি কি পালো তাৰিখখিনিৰ কথা আমি পালো লগতে আমি পালো ইছৰোৰ কথা আমি অকমান কলো লগতে আমি চন্দ্ৰয়ান 1 কি হৈছিল সেইখিনি আমি আলোচনা কৰিলো চন্দ্ৰয়ান 2 তো মিশন ফেলে হল চন্দ্ৰয়ান 3 একেবাৰে একদম কমপ্লিট হল সেইখিনি আমি আলোচনা কৰিলো আমাৰ চন্দ্ৰয়ান 3 ৰ মেইন কাৰণটো কি পঠোৱাৰ কাৰণটো হৈছে চন্দ্ৰত মানুহ বসতি স্থাপন কৰিব পাৰে না নৰে হেতু এটা উদ্দেশ্য আছিল লগতে তাত যিবিলাক খনিজ পদাৰ্থ আছে বা আমাৰ যেনেকৈ এতে আমাৰ পৃথিৱীখনত খনিজ পদাৰ্থ কিছুমান যেহেতু আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো তাত তেনেকুৱা কিবা আছে না নাই হেতু এটা উদ্দেশ্য ৰাখিও এই অভিযানটো চলাইছিল তো এইখিনি আছিল আজি এক্সাম পাৰ্সপেক্টিভৰ লগত জড়িত কেইটামান কোৱেশ্চন মই আনিলো আপোনালোকৰ তো এইখিনি আছিল এক্সাম পাৰ্সপেক্টিভৰ লগত জড়িত কেইটামান কথা তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে এটা সৰু এটা ভিডিও বনাইছো যেহেতু ইমান এটা আমি ডিপলি ষ্টাডি কৰিব লগা নাই আমাক একদম ডিপলি নুহুদে আমাক যিখিনি উপৰে আছিল কি কোন তাৰিখে আমাৰ নেশ্যনেল স্পেচ ডে আমাক পাতা হয় বা এইবাৰ কিমানটো টম আমাৰ নেশ্যনেল স্পেচ ডে এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ আহি যাব পাৰে তো আমি সেইখিনি আলোচনা কৰিলো আজি এই ভিডিওটোত আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে এটা কমেন্ট কৰি জনাই দিব লগতে ক্লাছবিলাক আহি থাকিব আৰু অতি শীঘ্ৰে এটা লাইভ ক্লাছ নহয় লাইভ আহিম যত আপোনালোকে কেনেকা প্ৰিপাৰেচন আছে সেইখিনি বিষয়ে আমি আলোচনা কৰিম মানে কি চলিছে বা কি পঢ়ি আছে সেইখিনি কথা আমি ভালকৈ বিতংকে আলোচনা কৰিম তো আজিলৈকে সামৰণি মাৰিছো ধন্যবাদ